বিয়া পাতিলা নহব লাগিব ঐ বস বিয়াৰ গান দেখোন কাবাৰ টেৰি বুলে আনবে নেকি বস তাকে ভাবি আছো ৰ 15 আগষ্ট তাৰিখে কিবাকে এটা ফিল্ডৰ পৰা আনোৱে নেকি উঠাই ঐ কি কোৱা হয় বস 15 আগষ্ট কি তাৰিখে খেৰাবি তনে লালপান কালাপান সব শেষ কৰি দিলে সন্মান শেষ কৰিলে তনে চালা বুৰবাক 15 আগষ্ট তাৰিখৰ দিনাই হয় গাধা সিটো নাছিলে ঘৰত টাইডাল লগে থাকিলে নহব তই সব কথা জানিব লাগিব বস কি হল 15 আগষ্ট তাৰিখৰ দিনা কামটো কৰিলে বিয়া হ'ব নেকি বস বিয়া আৰু মোৰ ভগৱানৰ চকুত ধূলি মাৰি জম নপা মানুহ মই পটককে উঠে আনি বস মোৰ কাণত এটা কথা পৰছি কি কথা পৰছি তো কাণত বস 15 আগষ্ট তাৰিখে বোলে পেকেট লাঞ্চ দে কথাখিনিকে উঠে দি নেকি বিয়াত কাম আহিব বস তই মাৰা খবৰ খুজিছ নেকি মোক এটা চিংৰৰ কাৰণে বস তাতে কোনিও দে নাখাও মই কোনি মস্ত গেছ হয় নাখাও মই কোনি মস্ত গেছ হয় পানী দিলে গম পাব আমি চৰ বুলি বাহ বস বাহ কি বাত হে থ্যাংক ইউ পিছে 15 আগষ্ট সবে ৰেডি থাকিব লাগিব ওকে বস মই ৰেডি এইবাৰ নিউজ পুৰা আহি 15 আগষ্টত আপিছো একচুয়ালি হাত কি কৰা ভাই 15 আগষ্ট আহিল কি কৰে বাৰু ঘৰত ঘুমাই থাকিম ঘৰত ঘুমাই থাকিম থৈ মাক চাই পানি হাত 15 আগষ্টত ঘৰত ঘুমাই থকা দিন নাই মই ছোৱালী মানুহটো হয়ে ঘৰত থাকিম বুলি ভাবা নাই ইয়াৰ মস্ত ডাঙৰ ভণ্ডাটো হয়ে ঘৰত থাকিম বুলি ভাবছি একো কাম নাই মইতো খানাহে খাম বেছ তই মোৰ ফ্ৰমত আছা ময়ো খাম একেলগে কিন্তু তাৰ আগতে আমি তোমলা হাইস্কুলৰ ফিল্ডত যাই আহিব লাগিব কি হয় আরে তাত 15 আগষ্টত না পেকেট লাঞ্চ দে যদি যাবা লাগিব ঘৰত থব নোৱাৰা তাৰ মানে ঐ সিদ্ধ কি ভাবিছা তই যাবি না নাই আমাৰ লগত নাই একো ভাবা নাই যাবা লাগিব তোমলা হাইস্কুলৰ ফিল্ডত নাইস টু মিট ইউ পেকেট লাঞ্চ বা আমাক দিব না নাই আরে বাবা টন্ডক মই খোৱাবহে লাগে না মাং নাই চিন্তা কাৰণে চিন্তা দেনে কাহে দে তোকে আশা কৰিছে দেছে এতিয়া আমাৰ লিষ্টখন বনাও খানাটো কি হল লগত খোৱা মই লিষ্ট বনালোৱে খাই মাংস খাম 2 কিলো নাই ইয়াত খাই মাংস নহব খাই মাংস কোনোবাই খানাত খাই নেকি খাই মাংস কৰিছে লিখে খুৱাই আমি খাম গাহৰি নাযাবা পাহৰি সদায় খাব লাগে খানাত গাহৰি মুকেশ বা কি ডায়লগ পাৰা এইটো ডায়লগ নহয় গাধা গাহৰি খোৱাইহে জানে গাহৰি কিমান টেষ্টি কি হলে তন্দৰ বান্দৰৰ কুটি হেন কৰিছে দেখোন মুকে খান মই গাহৰি হলে খানা নাখাও ময়ো গাহৰি নাখাও ইমান বেমাৰ আইছি বোলে গাহৰি আরে বাবা এটো কি ডাঙৰ কথা হল ঘৰৰ মুৰ্গী বেমাৰ হলে খাং আৰু এটো গাহৰি না যাবা পাহৰি ৰকাহনি জ্বৰৰ টেবলেট দি হলেও বনাম তথাপিতো মই খাম গাহৰি বা মুকেশ বা এটো কথা অসমৰ কোনো মানুহে ভাবাই নাই এতিয়ালৈকে আমি জ্বৰৰ ঔষধ দি হলেও বনাম গাহৰি তথাপিতো খাম আমি গাহৰি আমি হলো গাহৰি লাভাৰ জ্বৰৰ টেবলেট দি বনাব কম বস্তু নহয় দে হ'ব দে পিছে চলিহা 15 আগষ্ট সবে ৰেডি থাকিলে হ'ল কিবাকে অলপ পকেটত পইচা মাৰি থব পালি হল দে আগষ্টৰ দিনা কুৰ্তি পিন্ধি যাম নে ফিল্ডত কুৰ্তি পিন্ধিম বগা কুৰ্তি তেতিয়াহে ৰিলছ বনাব পাৰিম আমি ৰিলছ বনাবি ক'ত আছে মোবাইল পাপাইটো লৈ যাম মোৰহে নতুন কাপোৰ নাই মই পিছে কেমেৰাটো ধৰিম দে ঠিক আছে কি ভিউজ আহিব মোৰ কালি পিছে সোনকালে ওলাই আহিবি মই কালি ৰাতিপুৱা যাম আৰু কালি খানা খাব লাগিব না মুকেশক ফোন কৰচোন কিমান কিবা পইচা লাগে ৰা হেল্ল' মুকেশ কালি খানাটো কাৰণে কিমানকে পইচা উঠাছা কালি 500 টকাকে উঠাইছো কালি সোনকালে পইচাটো লৈ আহিবি 500 টকা বস্তুবিলাক চব দাম বাঢ়িছে না বেছি হলে পিছত ঘূৰাই দিম দে হ'ব দে 500 টকাকে উঠাইছি বোলে পইচা মাৰাহে ঠাণ্ডা কৰিছে নেকি 500 টকাকে উঠাইছি ময়ো যাম নহয় বজাৰ কৰবা ভালকে চাবি তা পইচা মাৰবা নিদি সি পইচা মাৰা ঠাণ্ডা লৈছি হ'ব দে মই চাম তা পইচা মাৰবা নিদো মই তাক 500 টকা লাগে তাক বল যাও ইয়াৰ পৰা বলা ওইছিলি হাত সবে আহিলি না সবে আহিল দে আজি 5টা পেকেট লাঞ্চ খাম মই অকলে ওই মুকেশ পেকেট লাঞ্চটো কি কৰা আহি পাইছো হে মাত্ৰ পেকেট লাঞ্চ লাগা হলে আগতে ফিল্ডত আইলং বল খালি খাং খাবাই আছো মই খামে আজি কিন্তু মাংসটো মই বনাম আমিতো ভালে পাম তই বনোৱা যদি মই ৰিলছ বনাব পাৰিম টেষ্টি হ'ব লাগিব কিন্তু পাৰা না নৰাতে বনাবা কো আরে মই বনাই খুৱাব লাগে না সালিয়া বনাই দিম মই গ্ৰেভি বনাই দিম আজি গাহৰি মাংস গ্ৰেভি মোৰ ফেভাৰিট তে বনাবি কিন্তু আজি ভালকে আহি চিল্কি খাম আজি কৈছিলি কি চাই তই যা ফিল্ডত মোৰ পেকেট লাঞ্চ 5টা সিদ্ধ বাকিবিলাক গোটেই এই পিছ ভালে আছে এইখিনি সময়তে যাও আমি পেকেট লাঞ্চ কেইটা লৈ আহোঁ পুষ্পা তই এতিয়া থাক আমি পেকেট লাঞ্চ আনব যাম মোৰ কাৰণে 2টা কিন্তু সিদ্ধ যাও কোনো নাছিলে হল দে তাতে
ঐ পুষ্পা ক'ত গেল সিদ্ধাৰ্থ পাকেট লাঞ্চ আনবা দিছি কি যাও পিছে হেন্দে একলা খাবো যাও পিছে যাও Bapak ada je kuna pakai lanso bubo dimaji. Tapla rong abra ke dimaji. ঐ সিদ্ধ কাক তুই দিছে ঐ ইয়াৰ নাম তো গজনি যে পাকেট লাঞ্চৰ বডিগাৰ্ড বনাই দিছি খুচি দে পিছে আজি ক'ত পাকেট লাঞ্চ খাব পাৰিম আৰু মস্ত ডাঙৰ বডিগাৰ্ডটো থাকোঁতে তই দেখোন আমাক কৈছিলে মাংলাই খুৱাম বুলি মাংলাই খাবি ৰ পিঠি আৰা ভাঙা লৈ নিগলি সেই আছে পাকেট লাঞ্চ খাব পাম বুলিহে আহিছিলো মই আৰে বাবা পিছত মোৰ পৰা মাংস দি 20 দিন যো মাংস দি 20 বেছিকে পাম মই পিছত ঐ সিদ্ধ কি ভাবি আছা ঐ দেখা পাব লাগিলে মাৰ খাব লাগবো ফটাফট যাও ইয়াৰ পৰা লগেন হাৰি ভিতৰতে কেনেকুৱা লাগছে বছ মালটো গোটা বেয়া লগা নাই কিন্তু মালটো বিয়া হোৱা বছ আগত বিয়া হোৱা হলে একবাৰ ভালহে বছ মাষ্টৰনীটোকে উঠাই দে নেকি মায়ে পইচা পাই থাকিবি বছ মাহত পইচা পালে কি হব কাপোৰ মই ধুই দিব লাগিব ভাত মই বনাই দিব লাগিব নালাগে মই চাকৰি কৰা আই ৰঙা পিন্ধাটো মোৰ ৰঙা পিন্ধাটোকে উঠালিয়া অকে বছ বছ গাড়ী ৰেডি কৰ বুলবক চলা মই গাড়ী ৰেডি কৰিব লাগে তুমি ৰেডি কৰিব লাগে ময়ে মালিক মোকে গাড়ী ৰেডি কৰিব দিয়া পটককে উঠাও আৰু যাও অকে বছ কিবাকে উঠাই দিব পাৰিলি বনি গ'লেও আৰু বাইদেউ অলপ মোৰ লগত ওলাই আহক আপোনাৰ হাজবেণ্ডে মাতি আছে বল বল চেছ দে আৰু আজি দাৱাং পুলিচ যুগ নাই এইটো Hoy, toy cara tu turiasa ha. নাই এনে গাড়ী এইবোৰ বুলি ধৰিছো মোক মাতিছিলা জানো Hoy mata nai tuma. Kune kusi moi mata boli. Oh, sala beta toy pulisor mai kidnap korba kuchar to gaji sala. Dia sura to gaji. সময় থাকাংতে পোলা হৈ যাবে Hoy, kot pula sa toy sala pulisor mai kidnap kora toy sini poa na to. Tapla ronga korim to rong mari mari. জানো আজি তুমি নহলে মোক ক'ত লৈ গ'ল হয় Are baby তুমি চিন্তা নকৰিবা সদায় আছো মই তোমাৰ লগত পাকেট লাঞ্চ খাব পাম বুলি চলা ৰাতিপুৱাই ওলাইলো এটা পাকেট লাঞ্চৰ মানুহ নহলি আৰে বাবা মই থৰি না জানো তাত বডি লগা তাত থৈ দিব বুলি সি দেখা পাবা লাগিলে আমাৰ পাকেট লাঞ্চ ওলাই দিয়া হয় ঐ কি হাল্লা কৰিছা ঐ কি হ'ল পাকেট লাঞ্চ ক'ত আমাৰ আমাৰো ক'ত পাকেট লাঞ্চ মোক কিন্তু দুটা লাগব চব পাকেট লাঞ্চে খাই মই হাগি দিম খাবি মই কিন্তু আজি আৰু খানা নাখাওঁ পাকেট লাঞ্চ খাব পালেহে খানা খাম বুলি ভাবছিলো মই জানতা মই আরে তুই যা রে শুদ্ধ খানা নাখাই যে ময়ো খানা নাখাওঁ তোৰ কি হ'ল আৰু মোৰ পইচাটো শুদ্ধহে দিম বুলি কৈছিল ময়ো খানা নাখাম যে ময়ো নাখাওঁ দে পিছে যাওঁ মোক কি চাই থাকিতে চালা আজি লাইফ বৰবাদ মোৰ এই গজনীটোৰ কাৰণে চব প্লেনিং বৰবাদ সকলোকে মোৰ ফালৰ পৰা হেপী ইণ্ডিপেণ্ডেন্ট ডে